যিমানখিনি সা সম্পত্তি আছে পাৰে আমাক ধ্বংস কৰি দিব, অসমক বিনষ্ট কৰি দিব। ইতিমধ্যে তেখেতে এয়াৰপোৰ্ট দি দিছে আদানী গোষ্ঠীক, 19খন তেলকোপ দি দিছে, এতিয়া চিৰিয়াখানাও দিব। আৰু আপোনালোকৰ আমাৰ মৰমৰ NRL নুমালীগড় ৰিফাইনাৰীও বিক্ৰীৰ কথা কৈ আছে। এইটো চৰকাৰ আদানী আম্বানীৰ চৰকাৰ, এইটো চৰকাৰ ৰাইজৰ চৰকাৰ নহয়। ৰিভাইভেলৰ নামত ভাৰত আৰু অসম চৰকাৰে লুণ্ঠন চলাইছে ৰাইজৰ টকা। আৰু যোৱা 9 জুলাই 2019 ভাৰতৰ সংসদত এইটো ফাদিল হ'ল যে মোদী চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ নামত 4,141 কোটি টকা বিনিয়োগ কৰিছে। মোদী চৰকাৰে 2014 পৰা 2019 লৈকে 18-19 মাজত কৰিছে। আমি আচৰিত হৈ গ'লো টকাটো কলৈ গ'ল, কিয়নো এই পিৰিয়ডৰ ভিতৰত মিল দুটা বন্ধ কৰিছে। এই পিৰিয়ডৰ ভিতৰত মানুহখিনিৰ দৰমহা বন্ধ কৰিছে। তেনেহ'লে 4,141 কোটি টকা কলৈ গ'ল? আমি ইউনিয়নৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী, CBI গোটেই সংস্থাৰ ওচৰত ইনভেষ্টিগেশ্যন বিচাৰিছিলোঁ। দিছ ইজ দি মেইল কপি of our demand for investigation. আজিলৈকে ইনভেষ্টিগেশ্যন হোৱা নাই। জিৰ' কৰাপশ্যনৰ চৰকাৰ আমাৰ ইয়াত এনাউন্সমেণ্ট দি থাকে, কিন্তু এই টকাটো কলৈ গ'ল, কোনে লুণ্ঠন কৰিলে, কোনে ইমান মানুহ হত্যা কৰিলে, আজিলৈকে আমি কিন্তু ইনভেষ্টিগেশ্যনৰ ৰিপৰ্ট পোৱা নাই।